Hello guys, welcome back my YouTube channel vaiti and munu vlog. So guys, একদিন ভিডিও দিয়া নাই মানে আপোনালোকে গম পোৱা নাই মোৰ মানে হেৰি হ'ল বাহনলৈ গৈছিলোঁ মানে বাঁহ এটা কাটি আনিবলৈ তো ইয়াত কন্দুৱে ফুটিলে সেইটো কাৰণে মুখখন মানে বহুত ডাঙৰ হৈ খহি গৈছিলে সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ অৱস্থা বেয়া হৈ আছিলে একেবাৰে মানে এতিয়াও ভালকৈ চাওক জমাই নাই এতিয়াও খহি আছে মুখখন তো মানে এইটো চাইড পুৰা খহি গৈছিলে সেইকাৰণে একদিন ভিডিঅ' দিয়া নাছিলোঁ তো মানে গাইজ মই এটা মিছোত বস্তু অৰ্ডাৰ দিছিলোঁ বস্তুটো মানে আহি পালে মানে ডেলিভাৰী দাদাজনে ফোন কৰিছিলে গাইজ মুনু আৰু মই পাৰ্চেলটো ৰিচিভ কৰোঁগৈ বুলি ওলাইছোঁ তো গাইজ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ তো গাইজ মানে মই ডেলিভাৰী দাদাজনক লগ পালোঁ এইফালে চাওক পাৰ্চেলটো লৈ লওঁ তো গাইজ আমি তিনিটা আহি আজি পাৰ্চেল ৰিচিভ কৰিলোঁহি তো এতিয়া ঘৰত গৈ পেলাই আনবক্সিং কৰোঁগৈ কিনো মিছোৰ পৰা অৰ্ডাৰ দিলোঁ আপোনালোককো দেখাওঁ তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক তো গাইজ পাৰ্চেলটো বেছি দামো নহয় দেখিছে নহয় ইমান 161 তো এইটো আনবক্সিং কৰোঁ এতিয়া তো আনবক্সিং কৰিছোঁ চিম কুল খাই গ'ল অঁ নাই অহা নেকি একো আহিছে নাই অহা বুলি ভাবিছিলোঁ পাই এইটো বস্তু চাই লওক এইটো বস্তু অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ চাউণ্ড ছিষ্টেমটো যে ভাল নাপায় মোৰ ভাগৰ শুনিবলৈ সেইটো কাৰণে এই বস্তুটো অৰ্ডাৰ দি দিলোঁ মানে এইটো মাইক এটা অৰ্ডাৰ দি দিলোঁ তো এইটো এতিয়া লগাই আপোনালোকক চেক কৰি দেখাম কেনেকুৱানো ইয়াৰ চাউণ্ডটো আপোনালোকে কমেণ্ট কৰি ক'ব তো গাইজ এইটো লগাই মানে মাইকটো লগাই এতিয়া ভিডিঅ'টো বনাইছোঁ তো চাউণ্ডটো কেনেকুৱা আহিছে আপোনালোকে ক'ব মিছোত মানে মই এতিয়া প্ৰায় যিমানখিনি বস্তু শ্বপিং কৰিছোঁ প্ৰায় মিছোত মই বস্তু শ্বপিং কৰোঁ মানে আপোনালোকে মিছো গম পাইছে কি হৈছে এটা ইণ্ডিয়াৰ বৃহৎ ডাঙৰ শ্বপিং এপ যিটো এপত 1 কোটিতকৈ অধিক মানুহে শ্বপিং কৰি আছে আৰু 50 লাখতকৈ অধিক মানে প্ৰডাক্ট তাত থাকে আপোনালোকে মানে মিছোত যদি ফিট নাহে বস্তু মানে যিটো মানে বস্তুটো যদি ভাল নাহে আপোনালোকে ৰিটাৰ্ণ কৰিব পাৰে আৰু মানে মিছোত এতিয়ালৈকে আনফিট বস্তু অহা দেখাই নাই মই যিমানখিনি মানে শ্বপিং কৰিছোঁ প্ৰডাক্টটো মই মানে তাত চাইছোঁ এতিয়ালৈকে যিবিলাক প্ৰডাক্ট আছে আপোনাৰ বেলেগ এপছত যিবিলাক বেলেগ শ্বপিং এপছতকৈ মানে বহুত কমতে মিছোত মানে বস্তু পায় তো গাইজ আপোনালোকে যদি মিছো ডাউনলোড কৰা নাই এতিয়ালৈকে ডাউনলোড কৰা নাই তেতিয়াহ'লে মিছোটো ডাউনলোড কৰি লওক আৰু বহুত কমতে মানে আধাতকৈ আধা দামত মিছোত মানে বস্তু পাব গতিকে মিছোত বস্তু অৰ্ডাৰ দি বহুতো কেছবেকো পাব পাৰে কেছবেক মানে মই পাইছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ মিছোত বস্তু অৰ্ডাৰ দিয়ক আৰু কেছবেক লাভ কৰক তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই